Hey guys, good morning. It's time Shillong. তাৰপিছত আমি ক'ত যাম? পুৰা ক'বতো ক'ত যাম? 7 Sister Fall যাম। তাৰপিছত লাহেকৈ আৰু আমি ঘৰ পাম আৰু 7 Sister পিছত। আৰু যাবি? ক'ত যাবি ভাই? ঘাঁহ চাব যাম বোলে। গাইজ ৰাতিপুৱা উঠিলোঁ, দোকান বিচাৰি নাই, দোকান পোৱা নাই। এখন এতিয়া খুলিছে 7টা বজাত। চ' মানে ইয়াত চাহ বনাব দিছোঁ। চাহটো হ'লে আৰু মানে কি মুডটো মানে ফ্ৰেছ হয় আৰু চাহটো খালে, সেইকাৰণে বনাব দিছোঁ। চাওঁ তাৰপিছত ধুনীয়াকৈ और ये सेकंड सदर है, ये बाहर है ना। ये हो गया सदर स्कूल মানে গাইজ তাতে চাহটো খাই আৰু ভোক লাগছে, মানে তাতে খালি চাহ খোৱা গৈছে। চ' ইয়াতে মানে কি পুৰি চুৰি পাই বোলে। চ' মানে পুৰি অৰ্ডাৰ দিছোঁ, মেগী চেগি পুৰি চুৰি খাই মানে আকৌ গুচি যাম আৰু ইয়াৰ পৰা। আমাৰ মজমল বহি আছে ভিতৰত, ভোক লাগছে বোলে তাত তাৰমানে। ফাইনেলি আমাৰ গাইজ পুৰি আহি পালা। কিন্তু মই এটা কথা কওঁ, যদি এনেকৈ ফুৰিব আহে শ্বিলং, মানে কি হিল এৰিয়া আৰু মেগী খোৱাই বেষ্ট, বাকী এইবিলাক খাই পেলাই একো লাভ নাই, সোৱাদ চোৱাদ একো নহয়। প্ৰেক্টিচ কিন্তু পূৰা আছে দেই, চা আমি পুৰি চুৰি খাই ল'লোঁ। এতিয়া তাৰপিছত ধুনীয়াকৈ যাম আমি। খোৱা হ'ল, পুৰি খোৱা হোৱাৰ পিছত এতিয়া বিল চিল পে'মেণ্ট কৰি আমি এতিয়া যাব ওলাইছোঁ চেৰাপুঞ্জী। কিন্তু আৰু গাড়ীৰ ভিতৰত চাওকচোন, গাড়ীৰ ভিতৰত এইবিলাক মেগী আনি খাই আছে। আমি তাতে হোটেলত যাই খাই আহিছোঁ, ইয়াতে ভিতৰত মেগী খাই আছে। ইমান ফেচিলিটি হা। হাৱা পাই টয়লেট কৰাই লাগে, টয়লেট কম বাংলাদেশৰ হাৱা পাই পেলাই টয়লেট কৰাই লাগছে। কি মজা ফ্ৰেছ হাৱা। পকৰ জ্বলি যায় গৰমত হা। ইয়াতে কি ঠাণ্ডা, ইয়াতে কি ঠাণ্ডা, মুকুতা বোলে ঠাণ্ডা লাগছে। এই জেকেট পিন্ধিছিল থৈ আহিলে গাড়ীত। গুৱাহাটীত কি গৰম, ইয়াতে কি ঠাণ্ডা। দেখিছা না কি কুঁৱলী পৰিছে গাইছ। পালা মাৰা মানুহ কিমান আগত আহি পেলাই ৰখি আছো, এন্ধে ইয়াতে বহি আছে, বিচাৰি ফুৰি আছো এই মানুহকেইটাক। তেতিয়াৰ পৰা পালা মাৰি বহি আছে, দেখিছে না। গেঞ্জিটো পিন্ধি ভাল লাগছিল। এই পাইন কাঠৰ নেকি? মই এক গুৰি মাৰিলে ভাঙি যাব। गुड़ी नमार भी आवाज নৰা এই পাইন কাঠ নেকি? এতিয়াই পাইন কাঠ পাইছি গাইছ। মোৰ ভৰিখন ভংগ আছিল, দেখিছে না। পাইন কাঠ বোলে এই শিলেদি বনাই থৈ দিছে, ৰং মাৰি থৈ দিছে ইয়াতে। পাইন কাঠ আৰু গুৱাহাটী যাব ইচ্ছা নাই আৰু গৰমত, ইমান গৰম তাতে। ইয়াতে গৰম, এতিয়া সুৰঙত সোমাম। এতিয়া আমি সুৰংগত সোমাম। ইয়াতে ইমান ঠাণ্ডা, ভাল লাগে। এইটো ভূতৰ সুৰংগ গাইছ। ভিতৰত আছো, গাইডাৰজন মই। গাইডাৰজনে ফটো তুলিব লাগে। গাইডাৰজনৰ মানে কি গা বেয়া বোলে, মোৰ ফটোটো ৰঙাই হ'ব। অঁ, আমি গুফাৰ ভিতৰত আহিছোঁ। এইবিলাক মানুহ ভাস্কৰ্য বৰ্মনৰ মানুহ এইবিলাক আমি এতিয়া গাঁটা ভিতৰত লগাই দিওঁ। এইবিলাক আনিছোঁ আৰু অসমৰ পৰা। এই পানী ভাল জিকি গ'লো পানী। এই গাইজ গুফাৰ মাজত সোমাই আছোঁ, কি ক'ম আৰু। গুফাৰ মাজত সোমাই সোমাই যাই আছোঁ, হালবা লগা আছে, দেখা নাপাওঁ। হালি যাবি ৰ, ইমান ওখ মানুহ। আৰু দীঘল আছে নেকি? বহুত দীঘল আছে। গুফাটো চালোঁ, গুফাটো এনে ভালে লাগছি,
কিন্তু খালি মানে কি তাতে চাফা লগা বস্তু একো নাই। পানী আছে পানী আছে, পানী দি কি হ'ব? তাতে চৰকাৰে অলপ কিবা কিবি বনাব লাগিব। পানী দি কি হ'ব? গাঁতাটোত সোমাই যাম আকৌ ওলাই আহিম, সেনকালি কেনেকৈ হ'ব? আমাক মামাক দিব লাগে, মামাক পুৰা বনাই ফেলব। কিন্তু কি নাজাৰা। মজা লাগে তাই। আমাৰ গাইডাৰ আছিল হা, গাইড কৰিব তাতে বহি আছে। আমাক বস্তু ভালকৈ নোখোৱাই, এনে বহি থাকে ওপৰত এই গাইডাৰটো, দেখিছা না? পেলাই দিওঁ নেকি ওপৰত তলত তাতে নিফালে তলত, হয় নে নহয় গাইছ? ঘৰত মাংস ভাত থাকিলেও বাহিৰত দালি ভাত হৈ হওক তেওঁ খাব মন যায়। এই মানসিক কৈছোঁ। ফাইনেলি চালোঁ, শ্বিলং চালোঁ, গুফাটো চালোঁ। এতিয়া বেলেগত যাম। মানে মনটো বহুত ভাল লাগছে, কিবা এটা এক্সট্ৰিম লেভেলত মানে আজি মনটো ভাল লাগি আছে। মানে যিমান কাম কৰিলেও মানুহ 6 মাহৰ মূৰে মূৰে একবাৰ ফুৰিব আহিব লাগে, তেতিয়া মাইণ্ডবিলাক ফ্ৰেছ হয়। মই এইটো লেট্ৰিনটোত থেংক ইউ দিম, কাৰণ আজি আমাৰ ইজ্জত বাচি গৈছে। বেটাৰী ল' হৈ গৈছে, ফুটব যোৱা মানুহটো আহি পেলাই ইয়াতে বহি আছে, আমি কি বহিম আৰু। ঘৰত যাওঁ দে, বাই বাই। ঘৰত নাযাওঁ, বেলেগত যাওঁ, বেলেগ জেগাত যাওঁ। দেখাই নাপায় চাৰিওফালৰ পৰা পানী পৰি থাকে, বেলেগ এটা আৱাজ আহি থাকে ন।